গাইছ সৰু বা বহুত সপোন আছিলে মই এখন গাড়ী কিনা। গাড়ী কিনি মই ঘৰখনত টকা পইচা দি অলপ সহায় কৰা। লাষ্টত মই নিজৰ টকাৰে এখন সৰুকৈ গাড়ী কিনিলোঁ। ঘৰখনত বহুত সুখী হৈছে মোৰ গাড়ীখন দেখি। ঘৰত এতিয়া মাহঁতে মোক গৌৰৱ কৰে যে মোৰ ল'ৰা ডাঙৰ হ'ল, মোৰ ল'ৰাই নিজে ইনকাম কৰি গাড়ী কিনিব পৰা হ'ল। আৰু মই আজি গাড়ী কিনি মই ঘৰখনৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনিছোঁ। মই আপোনালোকক দেখাইছোঁ মোৰ গাড়ীখন। এইকেইটা পোৱালি সিহঁতে মানে নতুন গাড়ী দেখিছে, দেখি লৈ পগলা একদম আৰু। মোৰ গাড়ীত সিহঁতে উঠিব আহিছে, সিহঁতক অকণমান ঘূৰাই আনিবলগীয়া হৈছে। চ' মই এনেই এবাৰ পথাৰৰ ফালে আহিলোঁ। ৰাস্তা বেয়া। এইয়া দেখিছেনে? এইয়া গাড়ীত বেছি তেলো নাছিলে, তেও সিহঁতে জোৰ জবজ কৰি থকাৰ কাৰণে মই লৈ আহিলোঁ। ৰাস্তা দি যাব নোৱাৰিলোঁ, প্ৰথম ড্ৰাইভাৰ, নতুন ড্ৰাইভাৰ, সেইকাৰণে মই আজি পথাৰতে মোৰ গাড়ীৰ প্ৰথম উদ্বোধনী। এয়া মোৰ শেষ দৃশ্য।